গুড মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। মই আজি আছোঁ আমাৰ জ্ঞানপীঠ হাইস্কুলৰ খেলপথাৰ ইয়াতে আহিছোঁ আৰু 18 তাৰিখে অসম পুলিচ আৰু বিভিন্ন পদত যি ৰিজাল্ট দিলে তাৰে আমাৰ ওচৰৰে ভাইটি অজয় চেত্ৰীয়ে অসম কামাণ্ডোত নিযুক্তি প্ৰাপ্তি কৰিলে আৰু অজয় ভাইটি মোৰ লগত আছে। অজয় ভাইটি হয়, নমস্কাৰ। প্ৰথমে মই অজয় ভাইটিক শুভেচ্ছা দিছোঁ অসম কামাণ্ডোত থেংক ইউ নিযুক্তি লাভ কৰাৰ বাবে। কেনেকুৱা অনুভৱ মোৰ ভালে লাগিছে। মই বহুত আনন্দিত। মোৰ ইচ্ছা পূৰণ হ'ল। মই যিটো ভাবিছিলোঁ, যিটো কৰিম বুলি ভাবিছিলোঁ, মোৰ সেইটো ইচ্ছা পূৰণ হ'ল। আজি মই সফল প্ৰাপ্ত হ'লোঁ। বহুত কেনেকুৱা কৰিছিলে? কষ্ট মই কেনেকুৱা প্ৰেক্টিচ বা কষ্ট কিমান ৰুটিনটো কি আছে? কষ্ট ক'লে মই আজি 5 বছৰৰ পৰা মই এইটো কামতে দৌৰি আছোঁ। যি হওক, মই আৰ্মিত দিলোঁ, মোৰ 1-2 নম্বৰত নাম নাহে। মই দিন ৰাতি দৌৰি পূৰা প্ৰেক্টিচ কৰি মেহনত কৰি মই আজি এই সফল প্ৰাপ্ত কৰিলোঁ। আমাৰ গাঁৱৰ কাৰণে এটা গৌৰৱ। আৰু এইখন ফিল্ডতে অজয় প্ৰেক্টিচ কৰিছে। ফিল্ডটোৱে আমাৰ এইটো জ্ঞানপীঠ হাইস্কুলৰ খেলপথাৰ। ইয়াতে ৰাতিপুৱা সন্ধিয়া দুই বেলা এইখন ফিল্ডতে ৰাতিপুৱা সন্ধিয়া দুই বেলা প্ৰেক্টিচ কৰিছিলে ন? হয় হয়, মই 2 বেলা প্ৰেক্টিচ কৰিছিলোঁ। আৰু ৰানিঙৰ সময়ত মই ৰাতিপুৱা 4টা বজাত উঠা নাছিলোঁ। মই 10টা বজাত আহি ৰ'দত দৌৰিছিলোঁ, যাতে কষ্ট অলপ ভালকৈ হওক, ৰ'দ অলপ খাই লওক শৰীৰে। সেইকাৰণে মই দৌৰিছিলোঁ অলপ গৰমত হ'লেও। যেনেকৈ যি পাৰে, কেনেকৈ হ'ব লাগে, কেনেকৈ ফাৰ্ষ্ট আহিব লাগে, সেইটোৰ কাৰণে মই বিশেষ কষ্ট কৰিছিলোঁ। ৰানিঙৰ লগত আৰু কি এক্সাৰচাইজ কৰিছিলোঁ? ৰানিঙৰ লগত মই এনেই নিজৰ ফিজিকেল কেনেকৈ মেইনটেনেঞ্চ থাকে, স্পীড কেনেকৈ থাকে ৰানিঙৰ, এইবিলাক মই কৰিছিলোঁ এক্সাৰচাইজটো ৰাতিপুৱা। আৰু তাৰপিছত ঘৰত গৈ ডাইট কৰোঁ, তাৰপিছত আকৌ উঠোঁ, আকৌ দৌৰোঁ। এনেকৈ মোৰ চলি আছিল ৰুটিনটো। আৰু ভাইটিৰ দুখনত নাম আহিছে, অসম কামাণ্ডো আৰু এখন এবিউ। তুমি কোনখনত যাবা এতিয়া? মই ভাবিছোঁ কামাণ্ডোত যাম, কিয়নো মই কামাণ্ডোৰ বাবে বহুত কষ্ট কৰিছিলোঁ। মই কামাণ্ডো হ'মেই, মোৰ সৰুৰে পৰা ইচ্ছা, যাতে মোৰ অলপ কষ্টৰ কাম হওক, কষ্ট কৰোঁ। সেইটোৰ কাৰণে মই কামাণ্ডোৰ ফালে যাব বিচাৰোঁ। হয়। আৰু এই 1 লাখ নিযুক্তিতে অজয়হঁতৰ ঘৰত আৰু 2জন দাদাৰ চাকৰি হৈছে। ডাঙৰ দাদাৰ হৈছে আসাম পুলিচ, আসাম পুলিচ, আৰু মাজু দাদাৰ হৈছে টেটত। কেনেকুৱা তোমালোকৰ ঘৰত এতিয়া কেনেকুৱা? এতিয়া আমাৰ ফিল্ড, মই মাত্ৰ থাকি গৈছিলোঁ, এইবাৰ মোৰ হৈ গ'ল। এতিয়া আমাৰ ঘৰ একদম সুখী, বহুত সুখী আছে। আমি 3জনৰে হৈ গ'ল। আমি চব 3জন ছেটেল হৈ গ'লোঁ। এতিয়া চাওঁ কি হয়, কৰি থাকোঁ চাকৰিটো, ট্ৰেইনিং কৰি লওঁ। জানাত অজয় চাকৰি পোৱাৰ আগতে বহুত কষ্ট কৰিছিল, বাহিৰত কাম কৰিছিল। মই জানাত ৰেষ্টুৰেণ্টতো কাম কৰিছিলোঁ। হয়, মই ৰেষ্টুৰেণ্টত কৰিছিলোঁ। তাৰপিছত গাঁৱত বহুতে এই চাপাত গাড়ীত কাম কৰিছিলোঁ। তাৰপিছত হাজিৰা কৰিলোঁ, য'ৰ পৰা মোৰ ইনকাম আহে, পকেট খৰচ আহে, যাতে মই দৌৰিব যাব পাৰোঁ, ৰিটেন দিব পাৰোঁ, ইণ্টাৰভিউত মই নিজৰ টকা দি যাব পাৰোঁ। সেইকাৰণে মই কষ্ট কৰিছিলোঁ। আৰু ঘৰৰ পৰা ছাপোৰ্ট বহুত দিছে, ফাইনেন্স কৰিছে ঘৰৰ পৰা, দাদাসকলে হওক, বন্ধুসকলে হওক, মা দেউতা, বন্ধুসকল, মই চবকে ধন্যবাদ জনাম। ভাল লাগিছে মোক ছাপোৰ্ট কৰা। আমাকো বহুত ভাল লাগিছে, কাৰণ আমি দেখি আছোঁ কষ্ট কৰা, বহুত কষ্ট। মই ৰেষ্টুৰেণ্টত কাম কৰোঁতেও দেখা পাইছোঁ, বহুত কষ্ট কৰিছে। বহুত ভাল লাগিছে আমাকো। হয়, থেংক ইউ। এতিয়া তুমি নেক্সট নতুন জেনেৰেশ্যন বা নতুন চিনিয়ৰবিলাকক কি এডভাইচ দিবা? মই এইটোৱে ক'ব বিচাৰোঁ যে যি কাম কৰিব লাগে একদম সফলতাৰে কৰিব লাগে, যাতে মন বেলেগ ফালে নাযাওক। যদি চাকৰি কৰিব ইচ্ছা আছে, আৰ্মিত যাব ইচ্ছা আছে বা পুলিচত যাব ইচ্ছা আছে, তেনেকৈ কষ্ট কৰিব লাগে। কষ্ট নকৰাকৈ কিন্তু চাকৰি পাব নোৱাৰি। মানুহে কয় কিসমত লাগে বুলি, কিসমত নহয়, কিসমত নিজে বনাব লাগিব, কষ্ট কৰিব লাগিব। মই সেইটোৱে ক'ম নেক্সট জেনেৰেশ্যনক, যে যাতে ইণ্টাৰভিউ এপ্লাই কৰক, ভালকৈ দৌৰক, ভালকৈ পঢ়ক। দৌৰাৰ লগতো পঢ়াৰো আছে। হয়, ৰিটেনো ভাল কৰিব লাগে। কিছুমানে দৌৰে, ৰিটেন বেয়া কৰে, নাম নাহে। সেইটোৰ কাৰণে দৌৰা, ৰিটেন সকলোতে একদম ভাল হ'ব লাগিব। কষ্ট কৰক, ভালকৈ কষ্ট কৰিলে ফল পোৱা যায়। যেনেকৈ মই পালোঁ, মই আজি 5 বছৰত কষ্ট কৰিছিলোঁ, আজি মই পালোঁ। তোমালোককো মই সেইটোৱে ক'ম। আৰু বহুতে এবাৰ দুবাৰ নাপাব পাৰে। হয় হয়, সেইটো বুলি হাৰ মানিব নালাগে। এবাৰ দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, মই আজি 8টা ইণ্টাৰভিউ দিলোঁ, তাৰপিছত মই পাইছোঁ। সেইকাৰণে সাহসটো নহ'লেও হাৰ মানিব নালাগে। হয়, ট্ৰাই কৰি থাকিব লাগে। হয় হয়, ট্ৰাই কৰি থাকিব লাগিব। ট্ৰাই নকৰাকৈ একো নহয়। অজয়ৰ আৰু বহুত গুণ আছে। এটা ভাল, অজয় আমাৰ এটা গাঁৱৰ ভাল ডান্সাৰ, লগতে গায়কো হয়, গানো গায়, ডান্সো কৰে। আৰু শেষত আৰু অজয় এটা ভাল গান এটা গাই দিলে ভিডিঅ'টো শেষ কৰিম আৰু ন? অ'কে, মই এটা সৰুকৈ বিহু গান এটা গাই দিওঁ। দিখো নহয় এৰিব নোৱাৰো, জাজি নহয় এৰিব নোৱাৰো, দিখো নহয় এৰিব নোৱাৰো, জাজি নহয় এৰিব নোৱাৰো,
মৰম কেৰিব নোৱাৰো মৰিব নোৱাৰো দেখো ন এৰিব নোৱাৰো জাজি ন এৰিব নোৱাৰো থেংক ইউ ধন্যবাদ অজয় ভাইটিলৈ হয় হয় থেংক তো দেখিলে ভিডিঅ'টো আজি অজয় ভাইটি আমাৰ গাঁৱৰ ল'ৰা বহুত কষ্টৰ বিনিময়ত আজি ফল পালে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু নতুন কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰিব হয় সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব ভিডিঅ'টো যাতে আমাৰ দাদাৰ অলপ ভালকৈ বাঢ়ক ধন্যবাদ থেংক ইউ